নমস্কাৰ বন্ধু-বান্ধৱসকল, আপোনালোকক স্বাগতম জনাইছোঁ অল থিংছ অসম চেনেলটোলৈ। আৰু আজি আপোনালোকক এটা বিগ আপডেট দিবলৈ ওলাইছোঁ। হয়, শেহতীয়াকৈ যি আমাৰ GT আৰু PGTৰ যি ৰিক্ৰুটমেণ্ট হৈছিলে, সেই ৰিক্ৰুটমেণ্টৰ ফলাফলখিনি আমাৰ ইতিমধ্যে প্ৰকাশ পাইছে। আৰু যোৱাকালি আমাৰ অসমৰ মাননীয় শিক্ষামন্ত্ৰী শ্ৰীযুত ৰণোজ পেগুদেৱে জনোৱা মতে তেখেতে এটা ফেচবুকত আপডেট এটা দিছে। আপডেটটো আহক পঢ়োঁ। আপডেট অন GT and PGT recruitment. After completing the current verification process, there will be a second list for verification subject to availability of vacancy against advertised post. GT আৰু PGT নিযুক্তিৰ আপডেট। বৰ্তমান চলি থকা প্ৰমাণপত্ৰ পৰীক্ষা প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত বিজ্ঞাপিত পদৰ বিপৰীতে খালী পদ উপলব্ধ থকা পৰিস্থিতিত দ্বিতীয়খন তালিকা সত্যাপনৰ বাবে প্ৰকাশ কৰা হ'ব। অৰ্থাৎ আমি যি ভাবিছিলোঁ যে GT আৰু PGTৰ টেট কাম ৰিক্ৰুটমেণ্ট যি আমাৰ ফলাফল প্ৰকাশ পাইছিলে, আমি ভাবিছিলোঁ অকল এখনেই আমাৰ ফলাফলৰ তালিকা প্ৰকাশ পাব বা আমাৰ মেৰিট লিষ্টখন আমাৰ প্ৰকাশ পাব। কিন্তু শেহতীয়াকৈ আমাৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয় জনাইছে যে অতি সোনকালে এই GT আৰু PGTৰ যি আমাৰ ভেৰিফিকেশ্যন চলি আছে, সেই ভেৰিফিকেশ্যন সম্পূৰ্ণ হোৱাৰ লগে লগে আমাৰ যিমান বিজ্ঞাপন দিয়া হৈছিল তাৰ বিপৰীতে যদি আমাৰ সেই পদৰ সংখ্যা থাকি যায়, তাত ভেকেণ্ট পষ্ট যদি থাকি যায়, গতিকে সেই পদৰ বিপৰীতে আকৌ ছেকেণ্ড লিষ্ট প্ৰকাশ পোৱা যাব। গতিকে শেহতীয়াকৈ আমাৰ মনত যি আশংকা আছিল ছেকেণ্ড লিষ্টখন প্ৰকাশ পাবনে নাই, সেই কথাটো ইতিমধ্যে খাটাং হৈছে যে আমাৰ ছেকেণ্ড লিষ্টখন অতি সোনকালে প্ৰকাশ পাব। গতিকে আমাৰ যি GT আৰু PGT ৰিক্ৰুটমেণ্ট আমাৰ যি ইতিমধ্যে হৈ গ'ল বা তাৰ ফলাফল আমাৰ যি প্ৰকাশ কৰা হ'ল, তাত যদি কোনোবাই ওচৰে পাজৰে থকা মাৰ্কছখিনিয়ে যদি তেখেতসকলক ভেৰিফিকেশ্যনলৈ যদি মাতা নাছিল, তেখেতসকলে আশাৰ বাইত চাই আছিলে। গতিকে তেখেতসকল 100% নিশ্চিত থাকক যে তেখেতসকলক আকৌ ভেৰিফিকেশ্যনত মাতিব। গতিকে পৰৱৰ্তী সময়ত গম পোৱা যাব ছেকেণ্ড লিষ্টখনত কিমান পদ খালী হৈছিল বা কিমান আমাৰ যিখিনি পাছ কৰা যিসকল শিক্ষাৰ্থী আছিলে তেখেতসকলক অতি সোনকালে মাতি ভেৰিফিকেশ্যন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। গতিকে এইখিনিয়ে খবৰ দিব আছিল বন্ধুসকল। আপোনালোকে যদি চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি এই খবৰটো আনলৈ শ্বেয়াৰ কৰিব বিচাৰে, শ্বেয়াৰ কৰি দিব। থেংক ইউ।